নমস্কাৰ। আজি মই আপোনালোকৰ আগত ঢোকলাৰ ৰেচিপি লৈ আহিছোঁ। এই ঢোকলাকেইটা বহুত সফ্ট আৰু ফ্লাফি হয়। ঢোকলা বনাবলৈ মই প্ৰথমতে এটা পাত্ৰত 1.5 কাপ বেচন লৈ লৈছোঁ আৰু তাত আধা চামুচ হালধি, 1 চামুচ পিছা আদা, আধা চামুচ নিমখ আৰু 1 চামুচ পিছা জলকীয়া লৈ লৈছোঁ। আপুনি ইয়াত 1 চামুচ চেনিও দিব পাৰে। গোটেই বস্তুবোৰ ভালকৈ মিক্স কৰি হিচাপমতে অকমান পানী দিম আৰু এটা ঘোল বনাই লম। এই ঘোলটো বেছি গোটাও হ'ব নালাগে আৰু বেছি পনীয়াও হ'ব নালাগে। এতিয়া ইয়াত অকমান তেল দিম আৰু ঘোলটো এবাৰ লৰাই লম ভালকৈ। তাৰপিছত 10 মিনিট মানৰ কাৰণে সেপাৰেটকৈ থৈ দিম যাতে বেচনখিনি ফুলি যায়। এতিয়া মই গেছ ষ্টভত এটা ডাঙৰ সসপেন বহাই দিম আৰু ইয়াত পানী অলপ দিম আৰু এডাল এনেকুৱা ষ্টেণ্ড দি পানীখিনি গৰম হ'বলৈ দিম। আনফালে মই এটা সৰু পাত্ৰত অলপ তেল লগাই ৰেডি কৰি থম। এতিয়া মই আগতে ৰেডি কৰি থৈ দিয়া বেচনৰ বেটাৰটো লম। তাত 1 চামুচ ইনো দিম। ইনো পেকেটটো ফ্লেভাৰ নাথাকা হ'ব লাগিব। ইনোখিনিৰ ওপৰত আধা চামুচমান পানী দিম আৰু তাৰপিছত ভালকৈ চামুচেৰে এটা সাইডত ঘূৰাই ঘূৰাই মিক্স কৰি লম। ইনো দিয়াৰ লগে লগে আমি বেটাৰটো ইউজ কৰিব লাগে, নহ'লে ফুলাটো নাইকিয়া হৈ যাব আৰু ঢোকলাখিনি সফ্ট আৰু ফ্লাফি নহ'ব। এতিয়া মই এই ঘোলটো তেল দি ৰেডি কৰি থৈ দিয়া পাত্ৰটোত লৈ ল'ম। এবাৰ এনেকৈ জোকাৰি ল'ম যাতে গোটেইখিনি সমান হৈ যায় আৰু লগে লগে পানী গৰম হ'বলৈ দিয়া সসপেনটোত দি দিম আৰু ঢাকনিখন লগাই দি 15 মিনিটৰ কাৰণে এনেকৈ কম জুইত থৈ দিম। 15-20 মিনিটৰ পিছত ঢাকনিখন খুলি ফৰ্ক এখন সোমাই চাই ল'ম। যদি একো লাগি নাহে পাত্ৰটো নমাই ঠাণ্ডা হ'বলৈ থৈ দিম। এতিয়া মই ঢোকলাৰ ওপৰত দিবলৈ পানীখিনি ৰেডি কৰিম। তাৰ বাবে মই লৈছোঁ আধা নেমুৰ ৰস, চেনি, নিমখ, কলা সৰিয়হ, কেঁচা জলকীয়া আৰু নৰসিংহ পাত। এতিয়া মই এখন কেৰাহীত অলপ তেল দি এটা এটাকৈ বস্তুবোৰ দি দিম আৰু 1 মিনিটমান গোটেই বস্তুবোৰ উতলিবলৈ দিম। মই ইয়াত এখন ডাঙৰ চামুচেৰে 1 চামুচ চেনি ব্যৱহাৰ কৰিছোঁ। আপুনি যদি মিঠা খাই ভাল পায় আপুনি 2 চামুচ চেনি দিব পাৰে। আৰু যদি আপুনি সুগাৰ পেচেণ্ট বা আপুনি ডায়েটিং কৰি আছে আপুনি চেনি নিদিয়াকৈ ঢোকলা বনাই খাব পাৰে। এতিয়া মই এখন প্লেটত ঢোকলাখিনি উলাই ল'ম আৰু ডাঙৰ ডাঙৰ পিচ কৰি কাটি ল'ম। চাওকচোন ঢোকলাখিনি কিমান সফ্ট আৰু ফ্লাফি হৈছে। গোটেই ঢোকলাকেইটাৰ ওপৰত মই ভালকৈ পানীখিনি দি দিম। গাৰ্নিচিঙৰ কাৰণে আপুনি ওপৰত ৰুকি লোৱা নাৰিকলো দিব পাৰে। এয়া প্ৰস্তুত হৈ গ'ল সফ্ট আৰু ফ্লাফি ঢোকলা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব। আজিলৈ বিদায় লৈছোঁ। বাই বাই।